বহুতে মোৰ ভিডিঅ' চাই ভাবিব পাৰে মই ইমান হাঁহিমুখী ভিডিঅ' বনাওঁ, কিন্তু আজি মই জীৱনৰ আচল কাহিনী কি প্ৰথমবাৰৰ বাবে সকলো ক'ম। নমস্কাৰ সকলোকে। আপোনালোকে সদায় মোৰ ভিডিঅ'ত হাঁহি, সুখ আৰু পৰিয়ালৰ মুহূৰ্তবোৰ দেখে, কিন্তু এই হাঁহিৰ আঁতৰত বহুত কষ্ট, বহুত চিন্তা লুকাই আছে। এই সৰু দোকানখনে এদিন আমাৰ পৰিয়ালৰ ভৰসা আছিল। কেতিয়াবা গোটেই দিনটো বহিও 2 টকা বিক্ৰী নহৈছিল, তেতিয়াও মন ভাঙি পৰা নাছিল। ভাবো কাইলৈ হয়তো ভাল হ'ব। তাৰে মাজতে ফেচবুক, ইউটিউবতো ভিডিঅ' বনোৱা আৰম্ভ কৰিছিলো। কোনো ডাঙৰ কেমেৰা নাছিল, আছিল অকল এণ্ড্ৰইড ফোন এটা। কেৱল এটা সপোন আছিল, সৎভাৱে কাম কৰি আগবাঢ়িম। ৰাণীৰ হাঁহিটো দেখিলে সকলো ভাগৰ পাহৰি যাওঁ, আৰু ৰাণীৰ মায়েও সদায় মোৰ লগত থিয় দিয়ে। সেইবাবে মই কেতিয়াও হাৰ মানিব নোৱাৰো। এতিয়া মই এটা প্ৰাইভেট জব কৰি আছো, আৰু দোকানখন এতিয়া বেছিভাগ ৰাণীৰ মাকে চলায়। দোকানখন এৰিব নোৱাৰো কাৰণ দোকানখন মোৰ দেউতাৰ পৰিচয়। আপোনালোকৰ কমেণ্ট পঢ়িলে মই বহুত সাহস পাওঁ। দাদা এটাই কমেণ্ট কৰিছিলে, সংগ্ৰামে জীৱন ভাইটি, ভগৱানে আপোনাক সহায় কৰিব। আপোনালোকৰ তেনেকুৱা কথাই মোক আগবাঢ়ি যাবলৈ শক্তি দিয়ে। যদি মোৰ ভিডিঅ'বোৰ আপোনালোকক ভাল লাগে তেন্তে এনেকৈ মৰম আৰু আশীৰ্বাদ দি থাকিব।